হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাই দেখিলোঁ ইউটিউবৰ ভিডিঅ' এটাত হেয়াৰ স্পা বনাব পাৰি ভেন্দি। সেয়া গছৰ পৰা ছিঙি আনি ভেন্দি ধুই পখালি লৈ ধুনীয়াকৈ মিহি মিহিকৈ কাটি লৈছোঁ। মই বোলে আজি হেয়াৰ স্পা বনাম, চুলিখিনি স্পা কৰা হোৱাও নাই, চাওঁ কেনেকুৱা ৰিজাল্ট পাওঁ, তাৰপিছত জনাম বাৰু আপোনালোকক। ভাল ৰিজাল্ট পায় বুলি বহুত ৰিভিউ পাইছোঁ, শুনিছোঁ, দেখিছোঁ বহুত কমেণ্টবিলাকত। গতিকে মই ভাবিলোঁ মই ট্ৰাই কৰি চাওঁ। এনেকৈ অকণমান পানী এড কৰি লৈছোঁ, মিহি মিহিকৈ কাটি লৈ তাৰপিছত পূৰা বইল কৰি লৈছোঁ। এইখিনি যিমানে বইল হ'ব ইমানে ইয়াৰ বিজলুৱাটো ওলাব, জেলিটো ইমানে বেছি ওলাব। আৰু মোৰ যিহেতু চুলি ঘন আছে, দীঘল আছে, গতিকে মোক ঘন বেছিকৈ লাগিব। আৰু সেইকাৰণে প্ৰায় 25টামান ভেন্দি মই ইয়াত এড কৰিছোঁ আৰু পূৰা ভালকৈ বইল হ'বলৈ দিছোঁ। দেখিব ভেন্দি কালাৰ যেতিয়া বইল হৈ যাব, কালাৰটো পূৰা চেঞ্জ হৈ যাব। মোৰ মাজতে ভিডিঅ' কৰিবলৈ ৰৈ গৈছে, কাৰণ মোৰ যিহেতু এনেকুৱা ভিডিঅ' বনোৱা অভ্যাস নাই, আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। গতিকে তাৰপিছত এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। ইয়াতে গ্ৰাইণ্ড কৰি লোৱাৰ পিছত এইখিনি ভালদৰে চেপি লৈছোঁ কাপোৰেৰে, যাতে ইয়াৰ ৰসটোহে ওলায়। তাৰপিছত চাউলৰ গুড়ি আৰু নাৰিকল তেলখিনি এড কৰি দি পূৰা ভালকৈ লৰাইছোঁ। আকৌ কেৰাহীত দি অকণমান উতলাই দিছোঁ, যাতে লাৰু লাৰু হৈ নাযায়। গতিকে এইখিনি ভালকৈ স্পাখিনি লগোৱাৰ আগে আগে, মানে ক্ৰীমটো লগোৱাৰ আগে আগে মই চুলিখিনি ভালকৈ ধুই লৈছোঁ। আৰু যিহেতু স্পা ক্ৰীম শুকান চুলিত নলগাই, আধা তিতা থাকিব লাগে, সেয়া মই ধুই লৈছোঁ। আৰু এতিয়া লগাম, ফাইনেল লুক আপোনালোকক দেখাম দেই। এইয়া ফাইনেলি মই লগাই পালোঁ আৰু ভাল লাগিছে লাগিছে ভাল ৰিজাল্ট পাম। বস্তু এটা লাৰি মেলি গম পাইতো। আৰু লগাই থাকোঁতে মই ভিডিঅ' বনাব নোৱাৰিলোঁ, যিহেতু মোৰ মোবাইলটো ধৰি দিয়া মানুহ নাই, হাজবেণ্ড ডিউটিত আছে। গতিকে লগাই মেলি ধুনীয়াকৈ চুলিখিনি অকণমান দীঘলে দীঘলে এনেকৈ মাছাজ কৰিছোঁ। আপোনালোকেও কৰিব, আৰু লাগিছে মই ভাল ৰিজাল্ট পাম। ট্ৰাই কৰিব আপোনালোকে আৰু কমেণ্ট বক্সত জনাব। থেংকছ ফৰ ৱাচিং। এনেকৈ ফটো কেইটামান মই ৰাখি দিছোঁ, যিহেতু মই ভিডিঅ' বনাব নোৱাৰিলোঁ। লগাই থাকোঁতে ধুনীয়াকৈ চুলি সকলোফালে লাগি গৈছে, গুৰিত ধুনীয়াকৈ মই মাছাজ কৰি দিছোঁ। আপোনালোকেও লগাই মেলি উঠি ধুনীয়াকৈ মাছাজ অলপ কৰি দিব, ভাল ৰিজাল্ট পাব।